আজি নগেন আৰু খগেনক আহিব দে এটা এটাকে কাটি দিম কেলা কি বুলি ভাবিছি বে খগেনক খাই আহিলক আজি মই কথা বেয়া কৰি দিম পা ইহঁতে কি সদায় সদায় মানে কি মোক টেঙা বুলি ভাবি আছে নেকি বেলেগে কৰি থৈ যোৱা মাল বেলেগেই বস্তু কৰি দি দিলে মই আকৌ সেইটো বস্তু লৈ আনিমগৈ নেকি হ'ল বুলি আহিলক আজি মই আহিব দে সিহঁতক এটা এটাকে দুইটাকে আজি মই নগেন খগেন দুইটা বন্ধু সিহঁতক আজি মই কথা বেয়া হৈ যাব সিহঁতৰ আজি এই চুদু ভাই কি হ'ল বে কেলা এনেকুৱা খঙত জ্বলি পকি আছো যেন কি হ'ল মানে কিহৰ খং কেলা জোনালীয়ে যদিনাখন বেকআপ দিছিল না মোক সেইদিনাখন তহঁতে কি কৰিছিলি দেখোন ক মোক মৰমীৰ লগত আকৌ পতাই দিলি মৰমীৰ লগত লিংকটো লগাই দিলি কেলা কিন্তু যেন মৰমী অলৰেডি আগতীয়াকৈ যেন এনেকুৱা হৈ আছে তহঁতে কথা এষাৰ গম পাইছিলে নে নাই কাৰণ তহঁতে মই বন্ধু হৈ পেলাই কেলা বিশ্বাসঘাতকতা কৰিলি ভৱেনৰ লগত হা তহঁতে মানে কি মানে এইবিলাক কেলা তহঁতে জানি বুজি এইবিলাক কাম কৰিছ তহঁতৰ আজি কথা বেয়া আছে তহঁতে এনেকৈ মোৰ লগত কিহৰ কাৰণে কৰিলি এনেকুৱা তাই জানো দেখোন তহঁতে গম পাইছিলি নে নাই যেন তাই আগতীয়াকৈ প্ৰেগনেণ্ট হৈছে আবে কেলা পাগল হৈছে নেকি তই কি কথা কৈছ মৰমী এনেকুৱা নহয় বে মাথা কাম দিয়া নাই নেকি তোৰ মানে কি কথা ক'ব আহিছোঁ তাই প্ৰেগনেণ্ট হৈ আছে বুলি তাই এনেকুৱা ছোৱালীটো নহয় না কেলা মোৰ মাথা বেয়া হৈছে নিজ চকুৰে ৰিপৰ্ট চাই অহাৰ ভিতৰত ৰাতিপুৱা বমিও কৰিলে তাই ফোন কৰিলে এনেকুৱা হ'ল মোৰ মই লগালগ গৈ হস্পিটেললৈ গ'লোঁ হস্পিটেলত গৈ পেলাই যেতিয়া চেকআপ কৰিলে চেকআপ কৰাৰ পিছত ৰিপৰ্টতহে গম পোৱা গৈছে যেন তাই 3 মাহ হ'ল প্ৰেগনেণ্ট হৈ আছে এতিয়াও কেলা মই ৰিপৰ্ট চোৱাৰ পিছতে মানে কি মোৰ মাথাটো বেয়া মানে কি ক'ব বিচাৰিছোঁ মানে তহঁতে গম পাইছিলে নাই এইটো কথা যে মই এনেকুৱা অৱস্থা হৈ আছে বুলি তাই কি কৈছ বে তই এইবিলাক 3 মাহ হ'ল তাই প্ৰেগনেণ্ট হৈ থকা মাথা কাম নকৰা হৈ যাব দেই এনেকুৱা কথা শুনিলে আমিতো তাইক আজিলৈকে এনেকুৱা ঘটনা কৰিব বুলি ভবা নাছিলোঁ তাই ইমান সহজ সৰল ছোৱালীজনী তাই এনেকুৱা কিয় হয় তোৰ কিবা ভুল বুজাবুজি হৈছে গম পাইছ তাই এনেকুৱা ছোৱালী নহয় বে গম পাইছ কেলা তাই বহুত ভাল ছোৱালী বে তাই ইমান সহজ সৰল ছোৱালীজনী তাই এনেকুৱা কিহৰ কাৰণে কৰিব কোনে কৰিব তাইক তাইতো কাকো ভালো নাপায় তোকে ভাল পাওঁ বুলি পেলাই তাই নিজে সেইদিনাখন হৈ কৰিছে খগেন অকণমান খগেনে নিশ্চয় গম পাব এই ৰিপৰ্টটো গম পাইছ কি কেলা খগেন আহে এতিয়া অকণমান ৰৈ থৈছে ধৰ তাৰপিছতহে মেইন পইণ্টটো ওলাব মৰমীকটো মই বিয়া পাতিম বুলিয়ে ভাবি থৈছিলোঁ কিন্তু আজি এনেকুৱা ৰিপৰ্ট এটা পাই মই কেনেকৈ কি কৰোঁ দেখোন ক তই বোলে যেনেকৈ কলগেটৰ লগত ব্ৰাছ ফ্ৰী আহে ঠিক কেলা মাইকীৰ লগত মই এটা পোৱালিও ফ্ৰী পালোঁহেঁতেন আজি এই ৰিপৰ্টটো যদি মই নোপোৱাহেঁতেন যি হ'ব লগা আছিল হ'ল বাৰু দেখোন ৰখ খগেনো আহক কি হয় মেইন ৰিপৰ্টটো গম পোৱা যাব আৰু খগেনো আহি পাক দেচোন কি হয় বা ইহে ভাল ফ্ৰেণ্ড আছিল তাইৰ লগত সি কিবা জানিব পাৰে আহক কওকচোন বাৰু এনেই মাথাটো নষ্ট হৈ গৈছে বে ভাল ধৰ দুটা এটা বহি আছ বে কচোন কি হ'ল ইমান আৰ্জেণ্ট কথা কিহৰ কাৰণে মাতিলি মোক ইমান আৰ্জেণ্টত কৈ যা চাই থাকোঁ কৈ যা কেলা এতিয়া কাম কৰি থাকিব শান্তি নিদিলি এই কেলা এই মৰমে যেন 3 মাহৰ প্ৰেগনেণ্ট হৈ আছে তই গম পাৱ নে নাপাবি কেলা তহঁতে যেন তাইক মোৰ টেটত অলমাই দিলি তই এই কথাষাৰ গম পাইছিলে নে নাই তাতে কি হ'ল কেলা মই জানো কেছটো কাৰণ কেছটো ময়ে কৰিছোঁ আকৌ কি ক'লি বে কেলা চুলুৰ ভাই তই জানি বুজি কেলা কাহিনীটো শুন কেছটো কি হৈছিল শুন এবাৰ তাই যেনি কোম্পানী এটা যে চাকৰি কৰি আছিলে মানে তাইক কেইদিনমানৰ ছুটি লাগে বুলি কৈছিলে মোক ক'লে বোলে ছুটি কেইদিনমানৰ কাৰণে এতিয়া কি কৰা যায় তাই মনতে ভাবি ক'লে মোক বাইক এখনৰ আগত পৰি গ'লে মই 2 দিনৰ কাৰণে ছুটি পাম তাই নিজে কৈ আছে মোক আৰু তাৰপিছত তাই কৈছে কেলা মই হেৰি এখনৰ কাৰ এখনৰ আগত যদি পৰি যাওঁ তেতিয়াতো মই কমচে কম এমাহমানৰ ছুটি পাই যাম তেতিয়া মই মনত ভাবিলোঁ চালা বাইক বা কাৰৰ আগত পৰি পেলাই আধা দিয়া হৈ থকাতকৈ মোৰ তলতে পৰ কেলা 9 মাহলৈকে ছুটি পাই যাবি তই জোৰ বস্তু ধৰি লৈ আৰু মোক তলত পেলাই দিলোঁ আৰু তাই এতিয়া অৱস্থা 3 মাহ ছুটি হ'লে আৰু 6 মাহে আছে ছুটিটো আৰু তাৰপিছত একদম বিন্দাছ আৰু কি কৰিলি তই নিজে জানি বুজি মোৰ জীৱনটো ধ্বংস কৰিব ওলাইছিলি নগেন মাৰ ইয়াক কেলা